নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আজি আপোনালোকক ক'বলৈ ওলাইছোঁ এটা সৰু এটা কথা ক'বলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ যে বহুতে মোক SMS কৰে বা পাৰ্চনেলভাৱেও মোক জনায় যে আত্মসহায়ক গোটৰ কিবা নতুন আপডেট আহিছে নেকি। তো এতিয়ালৈকে আত্মসহায়ক গোটৰ নতুন আপডেট অহা নাই। মই আপোনালোকৰ বহুত ভিডিঅ' মই আপলোড কৰি থৈছোঁ যে আত্মসহায়ক গোটৰ ঋণৰ বহি কেনেকৈ লিখিব, আত্মসহায়ক গোটৰ পৰা ওলাই গ'লে কি কৰিব লাগিব। আৰু বহুতে কিছুমানে মোক SMS কৰিছে যে মই যিটো ধৰক আত্মসহায়ক গোটৰ প্ৰচিডিং লিখিছোঁ সেইটো বুজি পোৱা নাই, তো ভালকৈ বুজি পোৱা নাই, ক্লিয়াৰকৈ ভিডিঅ'টো মোৰ ক্লিয়াৰকৈ হোৱা নাই। তো মোক কমেণ্ট কৰিব যে যদি কোনোবাই মোক কমেণ্ট কৰে যে আত্মসহায়ক গোটৰ প্ৰচিডিংটো মোৰ ক্লিয়াৰকৈ আপোনালোকে বুজি পোৱা নাই, মোক কমেণ্ট কৰিব, তেতিয়াহ'লে মই আকৌ ভিডিঅ' আপোনালোকক বনাই দিম। তো নতুন যদি আপডেট আহে আত্মসহায়ক গোটৰ, তেতিয়াহ'লে মোৰ ভিডিঅ'টো আপোনালোকে পাই থাকিব। আৰু মোৰ চেনেলত আপোনালোকে নতুনকৈ আহিছে, স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি আৰু বেল আইকনত ক্লিক কৰি দিব, তেতিয়াহ'লে মই আপলোড কৰাৰ লগে লগে আপোনালোকৰ তাত ন'টিফিকেশ্যন যাবগৈ।